প্ৰিয় দৰ্শক, মই মোৰ আধ্যাত্মিক চিন্তা চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। বৌদ্ধ পূৰ্ণিমাত মনৰ আশা পূৰণ হোৱা দিন বুলি মানা যায়। বহাগ মাহত যিটো পূৰ্ণিমা তিথি, সেই তিথিটোক বৈশাখী পূৰ্ণিমা বা বৌদ্ধ পূৰ্ণিমা বুলি কোৱা হয়। 12 মে, 28 বহাগ এইবাৰ 2025ৰ বৌদ্ধ পূৰ্ণিমা তিথি। এই দিনটোত বহু পবিত্ৰ দিন বুলি গণ্য কৰা হয়। এই দিনটোত গৌতম বুদ্ধৰ জন্ম, তেওঁৰ সাধনাৰ বা জ্ঞান লাভৰ দিন আৰু মৃত্যু সেই দিনটোত হয়। বহাগ মাহৰ বৌদ্ধ পূৰ্ণিমাৰ দিনা বিষ্ণুৰ নৱতম অৱতাৰ বুলি ধৰা হয়। সেই দিনটোত বিষ্ণু দেৱতাৰ সক্ৰিয় হৈ থাকে। সেয়ে বুদ্ধ পূৰ্ণিমাৰ দিনা বিষ্ণু পূজা বা নাৰায়ণ পূজা কৰিলে ভাল ফল বা মনৰ আশা পূৰ্ণ হয়। এইখিনিতে মোৰ এটা সৰু অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আৰু লাইক এটা কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ শ্বেয়াৰ কৰি দিব। আকৌ ভিডিঅ'টোৰ মাজলৈ আহোঁ। প্ৰিয় দৰ্শক, এই দিনটো গংগাৰ স্নান কৰিব লাগে। আমি সকলোৱে এই কামটো কৰিব নোৱাৰোঁ। সেয়েহে গা-পা ধুই গংগাজল ছটিয়ালেও হ'ব। পাৰিলে এই দিনটো উপবাসে থকাটো ভাল। যদি নোৱাৰে, ভেজ খোৱাটো অত্যন্ত জৰুৰী। কোনোবাই পূজা নামানে বা নকৰে যদি সন্ধিয়া চাকি ধূপ জ্বলাই এপাহ ৰঙা জবা ফুল লৈ মনৰ উইচবোৰ ভগৱানৰ ওচৰত ব্যক্ত কৰি সেই ফুলপাহ ৰাতি গাৰুৰ তলত লৈ শুব লাগে আৰু মনৰ আশাবোৰ পূৰণ হয়। আকৌ এটা বিশেষ কথা, বছৰৰ প্ৰথম বা বুদ্ধ পূৰ্ণিমাৰ দিনা সৰ্বশুদ্ধিৰে গা ধুব দোকানত কিনিবলৈ পোৱা যায়। আপোনাৰ গ্ৰহদোষ কটা যায় বুলি কোৱা হয়। লগতে চন্দ্ৰৰ দশা থকা বা পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে বেছি গুৰুত্বপূৰ্ণ কথা যে সন্ধিয়া তুলসীৰ তলত এগছি ঘি চাকি জ্বলাই ভোগ বনাই চন্দ্ৰ দেৱতালৈ আগবঢ়াব লাগে আৰু অপৰাজিতা ফুল তুলসীৰ গুৰিত দিব লাগে। শেষত চন্দ্ৰ দেৱতালৈ আগবঢ়োৱা ভোগখিনি 5টা সৰু ল'ৰাক খুৱাব, লগতে দান দক্ষিণা কৰিব। এনে কৰিলে নাৰায়ণৰ কৃপাত আপোনাৰ সকলো মনৰ আশা পূৰণ হ'ব, লগতে সন্তানৰ পঢ়া-শুনাত উন্নতি হ'ব। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।